বন্ধুসকল আমি আমাৰ নৰ্মেল লাইফত বহুতো এডভাৰটাইজ টিভি নিউজ পেপাৰ ইউটিউব ভিডিঅ'জ এইবোৰৰ ওপৰত দেখিছোৱে কিন্তু আজি আমি এই ভিডিঅ'টোত এনেকুৱা এটা অদ্ভুত এডভাৰটাইজৰ বিষয়ে কথা পাতিম যিটো শুনিলে আপুনি নিশ্চয় আচৰিত হ'ব আপোনালোকে জানেনে পৃথিৱীত এনেকুৱা এটা তেজ আছে যিটো তেজৰ কালাৰ গোল্ডেন হয় সাধাৰণতে আমি দেখা পোৱা তেজৰ কালাৰবোৰ ৰঙাই থাকে কিন্তু পৃথিৱীত এটা ব্লাড গ্ৰুপ আছে যিটোৰ কালাৰ সোণালী ৰঙৰ হয় সো আজি আমি এই ভিডিঅ'টোত এনেকুৱা কিছুমান অদ্ভুত আৰু ইন্টাৰেষ্টিং নলেজেবল তথ্যৰ বিষয়ে কথা পাতিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি এতিয়ালৈকে আমাৰ এই আসামি টেক চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে ভিডিঅ'টোৰ তলত থকা সাবস্ক্ৰাইব বটনটো ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে এনেকুৱা কিছুমান ইন্টাৰেষ্টিং ভিডিঅ' অসমীয়াত সকলোতকৈ আগত পায় Number 5 বন্ধুসকল আমি সকলোৱে নোকিয়া মোবাইল বুলি ক'লে চিনিয়ে পাওঁ কাৰণ এটা টাইমত এই নোকিয়া কোম্পানীৰ মোবাইলবোৰে ভাৰতৰ বজাৰত খলকনি সৃষ্টি কৰিছিল আৰু ভাৰতৰ প্ৰায়ভাগ মানুহৰ হাতত অকল নোকিয়া মোবাইলে দেখা পোৱা গৈছিল কিন্তু আপোনালোকে এইটো জানেনে যে নোকিয়া কোম্পানীৰ নামটো নোকিয়া কেনেকৈ দিয়া হ'ল তেন্তে শুনক আসলতে নোকিয়া কোম্পানীটো ফিনলেণ্ডৰ এখন চহৰত উৎপন্ন হৈছিল ফিনলেণ্ডৰ সেই চহৰখনৰ নাম নোকিয়া আছিল গতিকে এই কোম্পানীটোৰ নামও চহৰখনৰ নামে ৰখা হৈছিল আমেজিং নহয় নে নাম্বাৰ 4 বন্ধুসকল আমি সকলোৱে জানো যে প্ৰত্যেক দেশৰ এখন বেলেগ বেলেগ ফ্লেগ থাকে কিন্তু আপোনালোকে এইটো জানেনে যে আমাৰ পৃথিৱীৰ এখন নিজা ফ্লেগ আছে আপুনি নিশ্চয় এইটো নাজানে চাগে সো এইখন হ'ল আমাৰ পৃথিৱীৰ ফ্লেগ নাম্বাৰ 3 আপোনালোকে সকলোৱে চাগে পিজ্জা খাই বহুতে ভাল পায় আৰু মইও বহুতে ভাল পাওঁ কিন্তু আপোনালোকে যে ডমিনোজ পিজ্জা খায় তাৰ লোগোটোত অৰ্থাৎ ডমিনোজ পিজ্জাৰ লোগোটোত থকা এই তিনটা ডটৰ মিনিং কি জানেনে বাৰু নিশ্চয় নাজানে চাগে তেন্তে শুনক 1965 চনত গোটেই পৃথিৱীত মাত্ৰ 3খনহে ডমিনোজ পিজ্জাৰ অৰিজিনেল ষ্ট'ৰ আছিল আৰু এইটো কাৰণতে সেইটো টাইমত এই লোগোটো বনাওতে এই ডট কেইটা দিয়া হৈছিল এতিয়াও বহুতো ঠাইত ডমিনোজ পিজ্জাৰ অৰিজিনেল ষ্ট'ৰ নিশ্চয় নাই চাগে আৰু আপোনালোকৰ ঠাইবোৰত আছে নে নাই মোক কমেন্ট বক্সত জনাব নাম্বাৰ 2 বন্ধুসকল আপোনালোকে নিশ্চয় টিভি নিউজ পেপাৰ ইউটিউব ভিডিঅ'জ এইবোৰত বহুতো বেলেগ বেলেগ ধৰণৰ এডভাৰটাইজ দেখিছে কিন্তু এই এডভাৰটাইজটো বেলেগতকৈও বহুতেই বেলেগ হয় এটা গ্লাছৰ কোম্পানীয়ে এনেকুৱা এখন গ্লাছ তৈয়াৰ কৰিলে যিখন গ্লাছ তেওঁলোকৰ মতে বুলেট প্ৰুফ আৰু বহুতে হাৰ্ড হয় তেওঁলোকৰ মতে এই গ্লাছখন কোনেও ভাঙিব নোৱাৰে আৰু মেইন ফেক্টটো এইটো যে এই কোম্পানীটোৱে এই গ্লাছখনেৰে এটা বক্স তৈয়াৰ কৰিলে আৰু সেই বক্সৰ ভিতৰত $3 মিলিয়ন পইচা ভৰাই ৰাস্তাৰ সাইডৰ বাছ ষ্টপ এটাত ৰাখি থলে আৰু যোনে এই গ্লাছখন ভাঙিব পাৰে সেই ব্যক্তিজনে এই $3 মিলিয়ন পইচাখিনি পাই যাব আৰু আজিলৈকে কোনেও এটো ভাঙিবও পৰা নাই আচৰিত নহয় নে আপুনি এবাৰ ট্ৰাই কৰিব বিচাৰেনে বাৰু নাম্বাৰ 1 বন্ধুসকল আমি সাধাৰণতে মানুহৰ তেজৰ ৰং ৰঙাই দেখিছো কিন্তু RH নামৰ এটা তেজৰ গ্ৰুপ আছে যিটো তেজৰ কালাৰ গোল্ডেন হয় অৰ্থাৎ সোণালী কালাৰ হয় আৰু মেইন ফেক্টটো হ'ল যে 700 কোটি মানুহৰ ভিতৰত এই ব্লাড গ্ৰুপটো মাত্ৰ 44 জন ব্যক্তি গাতে পোৱা গৈছে আমেজিং সো আজি ভিডিঅ'টো আছিল ইমানেই আৰু যদি ভিডিঅ'টো চাই কিবা ভাল পালে বা কিবা জানিব পাৰিলে তেন্তে ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব থ্যাংক ইউ বাই বাই